চেনেল আজি আপোনালোকক আমি দেখাম যে ঘৰত থকা চাদৰ মেখেলা দি আমি কেনেকৈ জনজাতীয় সাজপাৰবিলাক পিন্ধিব পাৰোঁ কাৰণ বহুত বিচাৰি থাকোঁ ন কেনেকৈ পিন্ধিম এইটো পিন্ধিবলৈ মন যায় তেতিয়া আমি মানে ঘৰত থকা যিবোৰ নৰ্মেল চাদৰ মেখেলা সেইবোৰেদি আমি জনজাতীয় সাজপাৰ পিন্ধিব পাৰোঁ তো আহক আমি আজি চাওঁ ফাৰ্ষ্টতে আমি বড়ো সাজ পোছাকলৈ আহোঁ আমি জানো যে বড়ো সাজ পোছাকটো বহুত ভাল লাগে দেখিবলৈ কিন্তু যিখন দখনা পিন্ধোঁ সেই দখনা পিন্ধে তেওঁলোকে সেইখনটো আমাৰ নাই সেইখন যিহেতু অৰেঞ্জ বা য়েল্ল' কালাৰ বেছি আহে সেইকাৰণে মই কি কৰিছোঁ য়েল্ল' কালাৰ যিটো নৰ্মেল চাদৰ থাকে এখন লৈছোঁ যোনখন গাত দখনা হিচাপে পিন্ধিবলৈ আৰু য়েল্ল'ৰ লগত ৰেডৰ কম্বিনেশ্যনটো ভাল লাগে চ' ৰেড কালাৰ ব্লাউজ লৈছোঁ আৰু সিহঁতি এখনেই দখনা এখনেই থাকে বাট আমাৰটো চাদৰ হয় সেইকাৰণে আমি গ্ৰীণ আৰু য়েল্ল'ৰ লগত অলপ কম্বিনেশ্যন থকা এখন মেখেলা লৈছোঁ আৰু এইখন হৈছে বড়ো আৰনাই এইখন আপোনালোকে লৈয়ে ল'ব পাৰে কাৰণ এইখন বহুত কামতে প্ৰয়োজন হয় এইখন মাৰ্কেটত সহজতে পোৱা যায় তো আপোনালোকে এইখন কিনি ল'ব পাৰে আপোনালোকে স্ক্ৰীণত দেখা পাইছেই যে কেনেকৈ মই পিন্ধিলোঁ এইটো যিহেতু নৰ্মেলি ব্লাউজ পিন্ধিলোঁ আৰু এই চাদৰখন কমপ্লিট এনেকৈ গাত মেৰিয়াই লৈছোঁ আৰু মেখেলা যেনেকৈ পিন্ধে তেনেকৈ পিন্ধি লৈছোঁ আৰু এইখন জাষ্ট এনেকৈ লৈ লৈছোঁ বড়ো এটা লুক দিবৰ কাৰণে যিহেতু আমাৰ সেইখিনি একজেক্টলি বড়ো নহয় আৰু মই আপোনালোকক এটা কৈ থৈছোঁ যে মই যোনবিলাক ড্ৰেছ দেখাম সেইবিলাক কমপ্লিটলি জনজাতীয় নহয় একেবাৰেই নহয় আৰু আপোনালোকে যদি কিবা প্ৰগ্ৰাম বা তেনেকুৱা ভাল কিবাত যায় তেতিয়াহ'লে সেই ড্ৰেছযোৰ আপোনালোকে কালেক্ট কৰিয়ে ল'ব কিন্তু ঘৰতে থাকিলে কেতিয়াবা ভিডিঅ' বা ফটো উঠিব মন গ'লে এনেকৈ ধৰণে পিন্ধিব পাৰে নেক্সট ড্ৰেছটো হৈছে কাৰ্বিসকলৰ আৰু কাৰ্বিসকলৰ ড্ৰেছটো মোৰ খুব ভাল লাগে কিন্তু সেই ড্ৰেছটো যিহেতু আমাৰ নাই আৰু সকলোৰে নাথাকেও সেইকাৰণে তেওঁলোকে যিহেতু এটা বগাৰ ধৰণৰ এটা কাপোৰ পিন্ধে মই ঠিক নাজানো কাপোৰৰ নামটো সেইকাৰণে মই তাৰ লগত মিলাই এনেকুৱা বগা এযোৰ চাদৰ মেখেলা লৈছোঁ যাতে মই তেওঁলোকৰ নিচিনাকৈ পিন্ধিব পাৰোঁ আপোনালোকে স্ক্ৰীণত দেখিয়ে আছে চাগে যিহেতু সিহঁতে মেখেলাখন চুটিকৈ পিন্ধে তো আমি মেখেলাখন চুটিকৈ পিন্ধিছোঁ আৰু চাদৰখন যিহেতু তেওঁলোকৰ অলপ চুটি হয় তেওঁলোকৰ সেই কাপোৰখন আমি চাদৰখন এনেকৈ দুভাঁজ কৰি লৈছোঁ কৰি লৈ পেলাই এনেকৈ গাত মেৰিয়াই এই যোনটো দহি বটা ছাইডটো সেইটো এনেকৈ দিছোঁ যাতে তেওঁলোকৰ নিচিনাই লাগে পিছে মোক অলপ হ'লেও কাৰ্বি এটা লুকছ এটা আহিছে আপোনালোকে এনেকৈ পিন্ধিব পাৰে যদি কাৰ্বিৰ কিবা ভিডিঅ' বা ফটো উঠিবলৈ মন গৈছে আৰু এইখিনিতে মই আৰু এটা কথা কওঁ যে এই ড্ৰেছবোৰ কমপ্লিট ছেইম হোৱা নাই কিন্তু জাষ্ট এটা আভাস দিবলৈ ট্ৰাই কৰিছোঁ যাতে অকণমান লুকছ অলপটো লাগে নেক্সট কাপোৰযোৰ হৈছে মিচিংসকলৰ আৰু মিচিংসকলৰ কাপোৰযোৰ মোৰ নিজৰে খুব প্ৰিয় হয় আৰু যিহেতু মিচিংসকলৰ আৰু একো বেলেগ অপশ্যন নাই আমি মিচিং কাপোৰেই পিন্ধিব লাগিব আৰু মিচিং কাপোৰযোৰ পিন্ধি পেলাই যেনেকৈ আমি পিন্ধোঁ অসমীয়া সাজপাৰ তেনেকৈ পিন্ধি ল'ব পাৰে আৰু তাৰপিছত তেওঁলোকে এখন বগা আই থিংক তেওঁলোকৰ গামোচা হয় যিহেতু আমাৰ সেইটো নাই আমি এখন লৈছোঁ অকণমান হ'লেও দেখিব একেই আছে এইখন আমাৰ এখন টাৱেল হয় আচলতে তেওঁলোকৰ যোনখন গামোচা জনজাতীয় সেইখনৰ লগত মই অলপ একেই দেখিলোঁ কাৰণে এইখন মই মাৰি লৈছোঁ ইয়াৰ পিছৰ কাপোৰযোৰ হৈছে ৰাভাসকলৰ আৰু ৰাভাসকলৰ কাপোৰযোৰ বহুত পৃথক হয় আৰু বহুত কিন্তু মই জাষ্ট আমাৰ ঘৰত থকা বা আপোনালোকৰ চবৰে ঘৰত থকা ধৰণৰ কাপোৰ দিয়ে ট্ৰাই কৰিছোঁ তেওঁলোকৰ এটা লুকটো বনাবৰ কাৰণে ফাৰ্ষ্টতে আমি ৰঙা ব্লাউজ পিন্ধি লৈছোঁ বিকজ মোৰ কাপোৰযোৰ ৰঙা আৰু কলাৰ কম্বিনেশ্যনত মই পিন্ধিছোঁ সেইকাৰণে মই ৰঙা ব্লাউজ লৈছোঁ কলা চাদৰ এখন লৈছোঁ ৰঙা আৰু কলাৰ কম্বিনেশ্যনটো খুব ভাল লাগে সেইকাৰণে আৰু ৰঙা মেখেলা লৈছোঁ মেখেলাখন তেওঁলোকে দীঘলকৈ পিন্ধে যেনেকৈ আমি সাধাৰণতে পিন্ধোঁ সেইখন মই পিন্ধি ল'লোঁ আৰু এইখন তেওঁলোকৰ চাদৰ বা আই থিংক গামোচা নে কি হয় মই ভালকৈ নাজানো কিন্তু তেওঁলোকে এইখন অলপ চুটিকৈ পিন্ধে গাত সেইকাৰণে মই এই চাদৰখনকে সৰু কৰি লৈ পেলাই মই এনেকৈ গাত মেৰিয়াই লৈছোঁ আৰু আপোনালোকে ট্ৰাই কৰিব যে যোনখিনি এই মেইন হেৰিখিনি যাতে সন্মুখ ভাগত থাকে তেতিয়া দেখিব ভাল লাগে আৰু এইখন লৈ পেলাই আৰু এইখন আমাৰ আছে এইখন আচলতে তিৱাসকলৰ গামোচা হয় ৰাভাসকলেও তেওঁলোকৰ কিবা এনেকুৱা এখন লয় বাট আমাৰ সেইটো নাই সেইকাৰণে মই এইখন চাদৰখনৰ ওপৰত এনেকৈ মাৰি লৈছোঁ যাতে তেওঁলোকৰ নিচিনা এটা লুক আহে এনেকৈ মাৰি লৈছোঁ আৰু এখন তেওঁলোকৰ এটা বিশেষত্বই হয় তেওঁলোকে মূৰত মাৰে এখনো তিৱাসকলৰে হয় গামোচা হয় আৰু এইখন মই এনেকৈ মূৰত মাৰি লৈছোঁ জাষ্ট আপোনালোকে যেনেকৈ মন যায় তেনেকৈ পকাই পেলাই মই বান্ধি লৈছোঁ এণ্ড আপোনালোকে টঙালিও ইউজ কৰিব পাৰে যদি আপোনালোকৰ তাত এনেকুৱা গামোচা
কাপোৰযোৰ হৈছে দেউৰীসকলৰ যিহেতু মুগা কাপোৰ পিন্ধে, মুগা ৰঙৰ কাপোৰ পিন্ধে, সেইকাৰণে মই এটা মুগাৰ ব্লাউজ লৈছোঁ আৰু এখন মুগা মেখেলা লৈছোঁ আৰু দুখন গামোচা লৈছোঁ। তেওঁলোকে গামোচা ব্যৱহাৰ খুব কৰে আৰু মেখেলাখন তেওঁলোকে আমাৰ অসমীয়া যেনেকৈ পিন্ধে তেনেকুৱাই পিন্ধে দীঘলকৈ। আৰু গামোচাখন আপোনালোকে এনেকৈ গাত মেৰিয়াই ল'ব। তাৰপিছত আৰু এখন গামোচা ল'ব, যি আপোনালোকে যি খোপা বান্ধে সেই খোপাটো আপোনালোকে এখন গামোচাখন দি এনেকৈ যেনেকৈ ৰোৱনীবিলাকে যায় ন, তেনেকুৱাকৈ আপোনালোকে এখন মাৰি ল'ব। নেক্সট কাপোৰযোৰ হৈছে আমাৰ সোণোৱাল কছাৰীসকলৰ। তেওঁলোকে কমপ্লিট মুগাৰে পিন্ধে, সেইকাৰণে আমি মুগাৰ মেখেলা আৰু এইটো আমাৰ মুগাৰ ব্লাউজ আৰু মুগাৰ মেখেলা ল'লোঁ। আৰু মেখেলাখন তেওঁলোকে দীঘলকৈ পিন্ধে নৰ্মেলি, আৰু এইখন আমি পিন্ধি ল'লোঁ, আপোনালোকে দেখি আছে স্ক্ৰীনত। আৰু এইখন যোনখন চাদৰ হয় এইখন ৰিহা হয় আমাৰ। ৰিহাখন আমি আপোনালোকে এই যোনটো এইটো ছাইড সেইটো যাতে ওলাই লয়, এইটো ওলাই লয়, কাৰণ একে ওলাই লয় এইখন পকাব, যাতে এই বস্তুটো সন্মুখত ওলায় সেইটো চেষ্টা কৰিব আপোনালোকে। আৰু এইখন নি পেলাই আপোনালোকে এইফালে এনেকৈ পিন কৰি ল'ব, আৰু এই বস্তুটো যাতে আপোনালোকে ইয়াত এনেকৈ উলিয়াই লয়, তেওঁলোকে এনেকৈ উলিয়াই লয়। এণ্ড দেন যোনটো সোণোৱাল কছাৰী লুক সেইটো আপোনালোকৰ হৈ যাব। নেক্সট হৈছে আমাৰ ডিমাছাসকলৰ। এইটো এটা কমপ্লিটলি চাদৰ মেখেলা নহয়, হ'লেও মই দেখাব বিচাৰিছোঁ কাৰণ মোৰ কাপোৰযোৰ খুব ভাল লাগে। ফাৰ্ষ্টতে আমি এখন ক'লা মেখেলা লৈ ল'লোঁ, ক'লা মেখেলাখন দীঘলকৈ আমি পিন্ধি লৈছোঁ। আৰু তাৰপিছত আমি এটা ক'লা টপ লৈছোঁ। তেওঁলোকে দীঘল হাতৰ পিন্ধে, কিন্তু যিহেতু বহুত গৰম হয়, সেইকাৰণে গৰম হৈ আছে এইকেইদিন, সেইকাৰণে মই হাফ পিন্ধিলোঁ। আৰু হাফ পিন্ধাৰ পিছত মই এইখন অথনি দেখুওৱা যোনখন আমাৰ টাৱেলখন, সেইখন এনেকুৱা এখনেই তেওঁলোকে লয়, সেইকাৰণে মই এইখন লৈ ল'লোঁ। আৰু এইখন এনেকৈ লৈ ল'লোঁ কাৰণ তেওঁলোকৰ মই যি ফটো দেখিছোঁ তাত এনেকুৱাই লয়, এনেকৈ লৈ ল'লোঁ। আৰু আপোনালোকে দেখিবলৈ পাইছে এটা ধুনীয়া ডিমাছা লুক, কমপ্লিট নহ'লেও অলপ হ'লেও এটা লুক আহিছে। আৰু এনেকৈ আপোনালোকৰ ঘৰত থকা যোনবোৰ চাদৰ মেখেলা দি সেইবোৰ জনজাতীয় কাপোৰ কানি আৰু বিভিন্ন ধৰণে আপোনালোকে পিন্ধিব পাৰে। আৰু আপোনালোকৰ বহুতেই চাগে জানেই, হ'লেও মই যোনসকলে নাজানে বা জানিব বিচাৰে বা পিন্ধিব বিচাৰে ভিডিঅ' বা ফটোৰ কাৰণে, তেওঁলোকৰ কাৰণে পিন্ধি পেলাই দেখালোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। বাই বাই।